শিকাৰো এটা মল্লযুঁজৰ দল আহিছে আৰু তেখেতসকলে খেল প্ৰদৰ্শন কৰিছে। প্ৰিয় দৰ্শকসকল, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ মেছাগড় আৰু বগীদৌল অঞ্চলৰ সংযোগী এই ঐতিহাসিক গড়টোত। এই গড়টো নিৰ্মাণ কৰিছিল সেই সময়ৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই। প্ৰতাপ সিংহই নিৰ্মাণ কৰা এই গড়টোত মই আজি কিয় উপস্থিত হৈছোঁ সি জানেনে? ইয়াৰ এটা ঐতিহাসিক কাৰণ আছে। এই গড়টোৰ কাষতেই দুখন বিশাল পথাৰ লগ লাগি আছে আৰু মোৰ এই দিশত থকা পথাৰখনৰ অকণমান পাৰ হৈ গ'লেই ঐতিহাসিক সেই জেৰেঙা পথাৰ আপোনালোকে দেখা পাব, য'ৰ জেৰেঙাৰ ইতিহাসৰ সম্বন্ধে আপোনালোকে সকলোৱে জানে। এই জেৰেঙা পথাৰৰ কাষতে যিখন পথাৰ আমাৰ লগ লাগি আছে, এইখন পথাৰতেই আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰাই এটা পৰম্পৰা চলি আছিল। আৰু সেই পৰম্পৰাটোৱে হ'ল ঐতিহাসিক ম'হ যুঁজ। আৰু এই ম'হ যুঁজ কেতিয়াবা এদিনত 10খনলৈকে হোৱাৰ উদাহৰণ দেখিবলৈ পোৱা যায়। সেইটো পৰম্পৰা আমাৰ এই স্থানীয় ৰাইজসকলে নিজেই কৰিছিল আৰু ইয়াত কোনো ধৰণৰ চৰকাৰী বা সেই সময়ৰ ৰাজকীয় পৃষ্ঠপোষকতা নোহোৱাকৈ কৰি গৈছিল। সেই বস্তুটো আজি মই আপোনালোকক ক'বলৈ আহিছোঁ আৰু সেই দিনৰ এটা আভাস মই আপোনালোকৰ ওচৰত দিবলৈ আহিছোঁ। এই গড়টোত সাংঘাতিক ধৰণৰ মানুহৰ ভিৰ হৈছিল আৰু এই গড়টোৰ দুই পাশে, আমি তেতিয়া একেবাৰে সৰু আছিলোঁ, আমাৰ মনত পৰে, এই আলিটোৰ দুই কাষে কমলা টেঙা বিক্ৰী কৰিছিল। ক'ৰবাৰ বেপাৰী আহি ক'ৰ আহিছিল আমি নাজানিছিলোঁ, মটৰ ঘুগুনি, আৰু সৰু ল'ৰাবিলাকে, আমি বা আমাৰ পিছৰ প্ৰজন্মসকলেও বা আমাতকৈ আগৰসকলেও ইয়াত মাৰ্বল গুটি খেলিছিল। বিনা সংগঠনত স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহি ইয়াত সেই ম'হ যুঁজৰ পৰম্পৰাটো কৰিছিল। আৰু সেই যিটো সময় আছিল, সেইটো সাংঘাতিক ধৰণৰ এটা সুন্দৰ সময় আছিল, যিটো আমি চকুৰে দেখি গৈছিলোঁ। এতিয়া সেই সময় নাই, সময় পাৰ হৈ গুচি গ'ল। এতিয়া নতুন যুগত নতুন চিন্তাধাৰণা আহিল আৰু লাহে লাহে সেই যিটো আমাৰ পৰম্পৰা ইয়াত চলি আছিল, সেই পৰম্পৰাটো লাহে লাহে কিছু বছৰৰ পৰা স্তীমিত হৈ পৰিবলৈ ধৰিলে, বিভিন্ন ধৰণৰ কাৰণত হ'বলৈ ধৰিলে আৰু শেষত একেবাৰে বন্ধ হৈ গৈছিল। শেহতীয়াকৈ মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, এই পথাৰখনতেই এই বছৰৰ পৰা যুৱক তথা ৰাইজসকলে লগ লাগি লৈ পুনৰ সেই পৰম্পৰাটো আকৌ ঘূৰাই আনিবৰ কাৰণে চেষ্টা কৰিছে। এইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকক দেখুৱাম টাই আহোম যুৱ পৰিষদে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ৰংঘৰৰ বাকৰিত আয়োজন কৰা টাই আহোম, মিচিং, বড়ো, তিৱা, ৰাভা আদি জনগোষ্ঠীৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য, ম'হ যুঁজ, লগতে পুৰুষ মহিলাৰ আকৰ্ষণীয় মল্লযুঁজ।
বনালি বৰতা ঐ বৰতে তলাঙে ঐলাই বৰতালি ঐ অৰমা তাকে গাঐ অৰমা তাকে গাঐ নাচব হয় পাছে ঐ গান এয়া মল্লযুঁজ আৰম্ভ হৈছে আমাৰ ন শিকাৰু এটা মল্লযুঁজৰ দল আহিছে আৰু তেখেতসকলৰ খেল প্ৰদৰ্শন কৰিছে সকলোকে হাত চাপৰি বজাই তেখেতসকলক কিছু উৎসাহিত কৰিব বাবে অনুৰোধ জনাইছোঁ ঐ বিহুনে বিৰি নৈ পা এই বিহু থাকে মানে ঐ বিহুকে বিনা ঐ বিহু গলে বিনা বাকা লাহে 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 বিহু কোনে ঢালে বিহু কোনে ঢালে আহে আজনে কাচনে মেৰ কাজে লাগিছে এখনকে ঘুমনি দিজনে বিৰি ঢোলৰে চাপহনত মন খেলি মেলি দেহানো মনুতলা দেহা মনুতলা কৰি
ইয়াৰো নাচিবি পইচা গৈ নাচনি এই বাটত নাথাকি বিৰৈ এই কোনো বাহত তে দেখিলে ঐ বাপের দিব গৈ গৈ আমি খুব এটা অনুষ্ঠুপী অনুষ্ঠান কৰিব বিচাৰিছোঁ সেয়া হৈছে ভূপেশ ছাৰ আহিলে দেই উদ্বোধনী অনুষ্ঠান আমি উদ্বোধক হিচাপে সেইটো অসমীয়াৰ এই বাপতি সাহোন এই ভোগালী বিহুত আমি সকলোৱে পণ ল'ব লাগিব যে পথাৰ আমাৰ বজাৰ আমাৰ